মই বৈশালী বৰাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ নুপুৰ ডান্স ষ্টুডিঅ'ৰ উদ্যোগত শান্তমণি বৰুৱাৰ ইউটিউব চেনেলৰ জৰিয়তে অন্তৰংগ আলাপ নামেৰে এটি খুব সুন্দৰ অনুষ্ঠান আপোনালোকৰ মাজলৈ লৈ অনা হৈছে য'ত আপোনালোকে নপুৰণি শিল্পীসকলৰ খুব সুন্দৰ অনুষ্ঠান আপোনালোকে এই অনুষ্ঠানৰ জৰিয়তে উপভোগ কৰিবলৈ পাব আজিৰ এই অনুষ্ঠানত শান্তমণি বৰুৱাই মোক আজি মোৰ কিছু মনৰ কথা আৰু দুটিমান গীত আপোনালোকৰ আগত গুণগুণাবলৈ এই সুযোগটো দিয়াৰ বাবে শান্তমণি বৰুৱাক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ পোনপ্ৰথমেই মই গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ গীতেৰে আজিৰ এই অনুষ্ঠান আৰম্ভ কৰিব লৈছোঁ আশা কৰোঁ সকলোৱে শুনি ভাল পাব চকু পানী টুপি চকুতে থাক নেলাগে পেলাব চকু পানী তুমি চকুতে থাক নেলাগে পেলাব চকুলো যে মোৰ পৰম পবিত্ৰ চকুলো যে মোৰ পৰম পবিত্ৰ গংগাৰ জলতকৈ খুচি নেলাগে পেলাব চকু পানী তুমি চকুতে থাক নেলাগে পেলাব অন্তৰত যতা মলিয়ন সেকা চকুলোৰে ধুই কৰিলম নিকা অন্তৰত যতা মলিয়ন সেকা চকুলোৰে ধুই কৰিলম নিকা হিয়াখনি হ'ব পূজাৰ ফুলটি দিম চৰণত যাচি হিয়াখনি হ'ব পূজাৰ ফুলটি দিম চৰণত যাচি নেলাগে পেলাব চকু পানী তুমি চকুতে থাক নেলাগে পেলাব নেলাগে পেলাব নেলাগে ধন্যবাদ আৰু এতিয়া মই আপোনালোকৰ আগত কিছু মনৰ কথা অৱগত কৰিব লৈছোঁ আৰু তেখেতলোকে কিছুমান প্ৰশ্নৰ সৈতে মোলৈ ৰাখিছিল তাৰ ভিতৰত আছিল মোৰ জন্ম শিক্ষা সংগীতৰ শিক্ষা মই কেনেদৰে লাভ কৰিছিলোঁ তাৰ বিষয়ে মই অৱগত কৰিব লৈছোঁ আপোনালোকৰ আগত মোৰ জন্ম সোণাৰীতেই বৰ্তমান মই সোণাৰীৰ জীয়ৰী সোণাৰীৰ বাসিন্দা আৰু শিক্ষা মই সোণাৰীতেই লৈছিলোঁ আৰু স্কুলিং কৰিছিলোঁ শংকৰদেৱ শিশু বিদ্যা নিকেতন সোণাৰীৰ পৰা এইচ কৰিছিলোঁ সোণাৰী জুনিয়ৰ কলেজ আৰু গ্ৰেজুৱেশ্যন কৰিছোঁ মই যোৰহাট টিচিডি গাৰ্লছ কলেজৰ পৰা মাষ্টাৰ্ছ কৰিছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা আৰু সংগীতৰ শিক্ষা লৈছোঁ মই সোণাৰী সংগীত মহাবিদ্যালয়ৰ পৰা আৰু এইবাৰ মই জ্যোতিষ ভট্টাচাৰ্যদেৱৰ এটি গীত গাবলৈ লৈছোঁ জোৱাৰ পৰা সৰা সেৱাৰ বুটলি কি হ'ব কোৱা নাই যে সময় উভতি চোৱাৰ এতিয়া বিদায় দিয়া জোৱাৰ পৰত সৰা সেৱাৰ বুটলি কি হ'ব কোৱা তোমাৰ ওঠৰ মধুৰ ভাষাতে ৰাখিছা গুপুতে হাসি
কণ্ঠৰ মধুৰ ভাষাটি ৰাখিছ গুপুতে সাঁচি। আকৌ আহিব নতুন প্ৰভাত, পেলাব অতীত মুচি। মোৰ বাবে নাই ফুলৰ সুবাস, মোৰ বাবে নাই ফুলৰ সুবাস। জীৱন উপচি জোৱাৰ পাৰত সৰা শেৱালি বুটলি। কি হ'ব কোৱা, ৰ'দৰ ছায়াত অকলে নীৰৱে এন্ধাৰত মায়া হলো। ৰ'দৰ ছায়াত অকলে নীৰৱে এন্ধাৰত মায়া হলো। স্মৃতিৰ বাটত এটি ফুল হৈ তোমাৰ বাবেই ৰলো। মোৰ আকাশৰ নতুন প্ৰভাত, মোৰ আকাশৰ নতুন প্ৰভাত, বিচাৰিলেও নোপোৱা। জোৱাৰ পাৰত সৰা শেৱালি বুটলি। কি হ'ব কোৱা, নাই যে সময় উভতি চোৱাৰ, এতিয়া বিদায় দিয়া। জোৱাৰ পাৰত সৰা শেৱালি বুটলি। কি হ'ব কোৱা। ধন্যবাদ। প্ৰশ্ন ৰাখিছিল যে মই সংগীত জগতত কেনেদৰে খোজ পেলাইছিলোঁ, এই বিষয়ে মই ক'বলৈ লৈছোঁ। সংগীতৰ প্ৰতি মোৰ সৰুৰে পৰাই বহুত ধাউতি আছিল। সংগীত মই খুব ভাল পাইছিলোঁ সৰুৰে পৰাই। দেউতাই গীত গাইছিল, দেউতাৰ পৰাই মই বহুতখিনি শিকিছোঁ সৰুৰে পৰাই। মায়ে যদিও গীত নাগায় মোক বহুত ছাপোৰ্ট কৰে, মই বহুত ছাপোৰ্ট পাইছোঁ ঘৰৰ পৰা। আৰু তেওঁলোকে মোক সংগীত শিক্ষা লাভ কৰিবলৈ সোণাৰী সংগীত মহাবিদ্যালয়ত মোক নামভৰ্তি কৰি দিছিল। আৰু তাতেই মই মোৰ গুৰু শ্ৰী প্ৰসন্ন ফুকন ছাৰৰ ওচৰত মই সংগীতৰ শিক্ষা লাভ কৰিছিলোঁ। তাতে মই বিষয়ৰ ডিগ্ৰী লাভ কৰিছোঁ। আৰু মই এনেকৈয়ে সংগীত যাত্ৰা আৰম্ভ কৰিছোঁ আৰু বৰ্তমানো মোৰ সংগীত যাত্ৰা চলিয়ে আছে। আৰু এনেদৰে আপোনালোকে মোক মৰম আশীৰ্বাদ কৰি যাব, যাতে মই সাংস্কৃতিক পথাৰখনত আগবাঢ়ি যাব পাৰোঁ। এইবাৰ মই আশাজী আৰু গোলাম আলী চাহাবে কণ্ঠদান কৰা এটি খুব ধুনীয়া গজল আপোনালোকৰ আগত পৰিৱেশন কৰিব লৈছোঁ। जला गया दयार दिल की रात में, चराग सा जला गया। मिला नहीं तो क्या हुआ, वो शक्ल तो दिखा गया। दयार दिल की रात में चराग सा जला गया। जुदाइयों के ज़ख्म दर्द जिंदगी ने भर दिए। जुदाइयों के ज़ख्म दर्द जिंदगी ने भर
मुझे भी सब्र आ गया, तुझे भी नींद आ गई, मुझे भी सब्र आ गया, मिला नहीं तो क्या हुआ, वो शक्ल तो दिखा गया, दयाल दिल की रात में चिराग सा जला गया। ধন্যবাদ। তেখেতলোকে আৰু এটি প্ৰশ্নমূলী ৰাখিছিল যে মই সংগীতৰ লগতে আৰু কি কৰি ভাল পাওঁ। সংগীতৰ লগতে মই আজৰি সময়ত 2-এখন কিতাপ পঢ়োঁ। কিতাপ পঢ়াটো মোৰ হবি হয়। ভাল ভাল কিতাপসমূহ মই পঢ়ি খুব ভাল পাওঁ। লগতে ভাল ভাল সংগীত মই শুনো, প্ৰায়ে শুনো ভাল ভাল সংগীত। তথা মই ৰান্ধি খুব ভাল পাওঁ, খোৱা বস্তু বনাই খুব ভাল পাওঁ। এইটো প্ৰায় সকলোৰে হবিয়ে হয়। সেয়াই। তেখেতলোকে আৰু এটি প্ৰশ্নমূলী ৰাখিছিল যে মই সংগীতৰ জগতখনত কিবা কাম আৰম্ভ কৰিছোঁ নেকি। আচলতে আৰম্ভ কৰিছিলোঁ, কিন্তু কামখিনি মোৰ আধৰুৱা হৈ আছে। যিহেতু এনেকুৱা এটা পৰিস্থিতি হ'ল, গতিকে মই কামখিনি আগবঢ়াই নিব পৰা নাই। এই পৰিস্থিতি ভাল হোৱাৰ লগে লগে মই গীতকেইটি আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। মই তৰণীকুমা বাইদেউৰ এটি গীতেৰে আজিৰ অনুষ্ঠানৰ পৰা বিদায় লওঁ। আহিবা তুমি দুপৰ নিশা, যেতিয়া পৃথিৱী শুব, মৰমে আমাৰ দুকুল বচাই সাগৰ বিচাৰিব, সাগৰ বিচাৰিব, সাৱৰিয়াৰে সাগৰ বিচাৰিব। আহিবা তুমি দুপৰ নিশা, যেতিয়া পৃথিৱী শুব, মৰমে আমাৰ দুকুল বচাই সাগৰ বিচাৰিব, সাগৰ বিচাৰিব, সাৱৰিয়াৰে সাগৰ বিচাৰিব। বুকুত আমাৰ ফুলিব বকুল, চকুত জ্বলিব জোন, দুবৰি পাতত মুখ লুকাই আহিব মোৰেনো, আহিব মোৰেনো, সাৱৰিয়াৰে আহিব মোৰেনো। আহিবা তুমি দুপৰ নিশা, যেতিয়া পৃথিৱী শুব, মৰমে আমাৰ দুকুল বচাই সাগৰ বিচাৰিব, সাগৰ বিচাৰিব, সাৱৰিয়াৰে সাগৰ বিচাৰিব। ধন্যবাদ। সকলোকে ক'বলৈ বিচাৰিছোঁ যে বৰ্তমান গোটেই বিশ্বত যি কৰোণা মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে, এই ত্ৰাসৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে সকলোৱে ঘৰতে থাকক, সুস্থ থাকক, সুৰক্ষিত থাকক। ধন্যবাদ।